নমস্কাৰ মুকসুদ মিউজিকেল ইউটিউব চেনেলৰ ফেচবুক পেজলৈ সকলোকে ৱেলকাম জনাইছোঁ। আজি কোকৰাঝাৰ প্লেটফৰ্ম গৈ আছোঁ এঠাইলৈ যাম, সেইকাৰণে ঘৰৰ পৰা মনাচালৈ ওলালোঁ। বিশেষ কামৰ কাৰণে 3 দিনৰ কাৰণে ঘৰৰ পৰা ওলালোঁ। এতিয়া গৈ আছোঁ লাহে লাহে প্লেটফৰ্মলৈ কোকৰাঝাৰলৈ যাত্ৰা। আৰু এতিয়ালৈকে যিসকলে মোৰ মুকসুদ মিউজিকেল ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰা নাই এতিয়া ফ'ল' কৰক আৰু ছাবস্ক্ৰাইব কৰক ইউটিউব চেনেলটো আগলৈ এনেকৈ মিনি ব্লগবোৰ চাবৰ কাৰণে। এতিয়া গৈ আছোঁ কোকৰাঝাৰৰ ফালে এনেকৈ বহুত দিন পিছত এনেকৈ ই ৰিক্সাৰে কোকৰাঝাৰ গৈ আছোঁ। এনেতো বেছিভাগ বাইক বা কাৰেদি কোকৰাঝাৰ যোৱা হয়। আজি বহুত দিনৰ পিছত ভাল লাগিছে আৰু এনেকৈ ই ৰিক্সা দি গৈ আছোঁ, বেলেগ এটা ফিল পাই আছোঁ। আহি শক্তিচৰণ পালোঁ, শক্তিচৰণ টানি এৰিলোঁ। এই চাগতে আপোনালোকক সকলোকে জনাওঁ যে মই লিখা আৰু সুৰ কৰা নতুন এটি গীত তোমাৰ কাৰণে এতিয়া ইতিমধ্যে ৰুবা মিউজিক প্ৰডাকশ্যন ইউটিউব চেনেলটোত পাব্লিছ হৈ গৈছে। যিসকলে মই লিখা গীতবোৰ শুনি ভাল পায় ৰুবা মিউজিক প্ৰডাকশ্যন ইউটিউব চেনেলটো চাৰ্চ কৰক, নহ'লে তোমাৰ কাৰণে এতিয়া চাৰ্চ কৰিলেও গীতটো শুনিব পাৰিব। আৰু গীতটো শুনি কেনে পাইছে সকলোৱে জনাব, ইউটিউবত কমেণ্ট দি জনাব। এনেকৈ গৈ আছোঁ আৰু কেতিয়াবা পথাৰৰ ফালে অলপ চাইছোঁ আৰু এনেকৈ গৈ আছোঁ। ভাল লাগে আৰু এনেকৈ চাইছে পথাৰৰ পিনে গোটেইখিনি সেউজীয়া পৰিৱেশ এনেকৈ গৈ আছোঁ। কোকৰাঝাৰ অলপ আগবাঢ়িলে আমি শাল বাগান পাম, এনেকৈ গৈ আছোঁ। আৰু যিসকলে শাল বাগান কোকৰাঝাৰৰ এইফালে ফাইনেলি শাল বাগান আহি পালোঁ। কোকৰাঝাৰৰ কাষত যিহেতু শাল বাগান, যিসকলে আমাৰ কোকৰাঝাৰৰ আহিছে বা আমাৰ ফালে চিতিলা বা ফুকৰাগ্ৰাম গৈছে নিশ্চয় ইয়াত অকণমান হ'লেও জিৰণি লৈ চেল্ফি এটা মাৰিছে। বা যিসকলে এতিয়ালৈকে আমাৰ ফালে অহা নাই কেতিয়াবা আহিলে ইয়াত থিয় অলপ যদি ৰাখে গাড়ী ৰাখি অলপ কি কৰিব, মোক খুবেই ভাল লাগে। মই কেতিয়াবা কোকৰাঝাৰ গৈ থাকিলে ইয়াত অলপ ৰখিলে মই গীতটিত লিখা বা কিবা টুইনিং যদি কৰিব লগা হয় ইয়াত অলপ থমকি ৰ'লে কিবা এটা ভাল আৰু ফিল এটা আহি যায়, শান্তি পাই যাওঁ। সেইকাৰণে ইয়াত আহিলে খুবেই মই বেছিভাগ গুণগুণাই যাওঁ, খুবেই ভাল লাগে। এনেকৈ গৈ আছোঁ আৰু অলপ আগবাঢ়িলে আমি চাহ বাগান পাম, এনেকৈ গৈ আছোঁ। আৰু চাওক দৃশ্য চাওক, এনেকৈ খুবেই ভাল লাগে। আৰু আপোনালোকে দেখাইছে পূৰা সেউজীয়া পৰিৱেশ। যিসকলে এইফালেদি যাব এবাৰ থিয় হৈ গাড়ীটো ৰখাই বা যদি যিয়ে যায় বাইক দি অলপ ৰখাই চাব, অলপ দৃশ্যটো খুবেই ভাল লাগে, আপোনাৰ মন মুহি যাব। মই গেৰাণ্টি দিওঁ। আৰু যিমান আৰ্টিষ্ট আহিছে যিমান কণ্ঠশিল্পী আহিছে এইফালে গ'লে এইপিনে দি গ'লে থিয় ৰাখিয়ে কিবা গাড়ী ৰখাই নহ'লেও এটা ফটো উঠিছে। মই বেছিভাগকৈ গম পাওঁ এইফালে আহিছে যিমানে কি এনেকৈ গৈ আছোঁ, খুবেই ভাল লাগে। আৰু ইয়াত সেইকাৰণে ভিডিঅ'টো আৰু অলপ আগবাঢ়িলে আমি বেছি দূৰ নাই, আমি টি গাৰ্ডেন পাই যাম। এনেকৈ গৈ আছোঁ আৰু চাওক না দৃশ্য চাওক। আপোনালোকে যি কমেণ্ট কৰিব কেনে পায় এইটো ঠাই, আৰু বিশেষকৈ আমাৰ ফালে কোকৰাঝাৰত যিয়ে যায় সেয়ে ক'ব আৰু সকলোৱে জনাব কেনে কিটো। আহি আমি কোকৰাঝাৰৰ কাষত যিহেতু চাহ বাগান আছে সেইটো চাহ বাগান পালোঁ। ইয়াত আহিলে খুবেই মোৰ বাগানীয়া গান গাব মন যায়, বা যিয়ে আহে মোৰ লগত গমেই পায়। ইয়াত আহিলে মই অলপ বাগানীয়া গান গুণগুণাই যাওঁ, মিনিৰে বা যিমান গীত আছে গৰিৰে বা ভাল লাগে। আৰু এনেকৈ গৈ আছোঁ। আৰু এই চাগতে আপোনালোকক জনাওঁ যে অতি সোনকালে দুৰ্গা পূজাৰ আগে মই লিখা আৰু সুৰ কৰা বাগানীয়া গীত এটি আহি আছে, শুনিব পাৰিব। এইবাৰ প্ৰথমবাৰ কাৰণে বাগানীয়া গীত কৰিব যত্ন কৰিছোঁ, চেষ্টা কৰিছোঁ। ইমান দিনতো অসমীয়া লিখিলোঁ, বেংগলী লিখিলোঁ, ৰাজবংশী আপোনালোকে জানে মই লিখা গীত শুনিছে অলৰেডি। এইবাৰ বাগানীয় চেষ্টা কৰি আছোঁ। তো এনেকৈ চাহ বাগানৰ মাজে মাজে গৈ আছোঁ কোকৰাঝাৰ, আৰু আগবাঢ়িলে আমি কোকৰাঝাৰ পামেই। আমি কোকৰাঝাৰৰ কাষত যিহেতু ব্ৰিজ আছে, দলং আছে, সেইটো দলং পালোহি। এতিয়া চাওক দলঙৰ দৃশ্য, দলঙৰ ওপৰে গৈ আছোঁ আমি কোকৰাঝাৰ। অলপ আগবাঢ়িলে কোকৰাঝাৰ মেইন টাউন পামহি। আমি ফাইনেলি কোকৰাঝাৰ চহৰ পালোহি। কোকৰাঝাৰ চহৰ এইটো ৰেল পইণ্ট আছে, ৰেল গেটৰ সন্মুখত আমি এতিয়া গৈ আছোঁ। এনেকুৱাকৈ বেটাৰী গাড়ী দি গৈ আছোঁ। এইফালে যাব পাৰিম চালাকাটি বাটটো, এনেকুৱাকৈ গৈ আছোঁ। আৰু চাই থাকক। এতিয়া আমি কোকৰাঝাৰত থানা পালোহি, আৰু থানাৰ সন্মুখেদি গৈ আছোঁ। এনেকুৱাকৈ বহুত ভোক লাগিছে, সেইকাৰণে আলু পৰঠা খাই আছোঁ। আৰু ব্লগটো মিনি ব্লগটো ইয়াতে সামৰিছোঁ। সকলোকে বাই বাই।